বিবাহৰ পিছত জীৱন যাত্ৰা কেনেকৈ আৰম্ভ কৰিব লাগে? প্ৰথম খণ্ড সম্পূৰ্ণ ভিডিঅ'টো চালে বুজি পাব। বিবাহৰ পাছত এজনে আনজনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰখাটো স্বামী-স্ত্ৰীৰ কৰ্তব্য। কাৰণ দুয়ো যতি-সতিৰ মৰ্যাদা মানি চলিব লাগে। স্বামীৰ স্ত্ৰীৰ ওপৰত অটল বিশ্বাস ৰাখিব লাগে। এই কাৰণে যে স্ত্ৰী কেতিয়াও অন্য পুৰুষৰ প্ৰতি সন্দেহ ৰাখিব নালাগে। এই কাৰণে যে অন্য পুৰুষজন যিমানেই সুন্দৰ অথবা ধনী নহওক কিয়, ঠিক তেনেদৰে স্ত্ৰীয়েও স্বামীৰ ওপৰত অটল বিশ্বাস ৰাখিব লাগে যে অৰ্থাৎ তেওঁৰ স্বামী অন্য তিৰোতাৰ ওপৰত লোভ বা লালস নাই বুলি বিশ্বাস ৰাখিব লাগে অথবা সন্দেহ কৰিব নালাগে। উদাহৰণ স্বৰূপে ধৰি লওক, স্বামী-স্ত্ৰী দুয়োৰ মাজত এজনে আনজনৰ ওপৰত বিশ্বাস নাৰাখে, তেতিয়াহ'লে ভাল সংসাৰ এটা ভাঙিবলৈ সময় নালাগে।